আজি আমি গৈ আছো কন্যাকুমাৰী ত্ৰিবান্দ্ৰমৰ পৰা। So this is the Vivekananda. Sunset viewpoint. Ultimate লাগিছে দেই এইখিনি। তো এতিয়া আৰু অকণমান টাইম আছে সানসেট মোটামুটি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। চ' আজি আমি গৈ আছোঁ কন্যাকুমাৰী ত্ৰিবান্দ্ৰমৰ পৰা। তো দেখাই আছোঁ তাত গৈ কি কি পাওঁ, বিচ আৰু কিবা কিবি কৈছে সেইকেইটা চাম আৰু ধুনীয়াকৈ। তো চাই থাকক। আৰু ড্ৰেছিং চেন্সটো আমাৰ মেক্সিমাম ইফালে জিন্তু দা পূৰা ইল্লেস্বামী মৃত্যুস্বামী আৰু মোৰ ড্ৰেছিং চেন্সটো দেখাই আছোঁ একদম ঠিকে আহিছেনে? কেৰেলিয়ান চশমাটো লগাই লোৱা না একদম মজা লাগিব। এক্সেলেণ্ট। তো এইটোৰে পূৰা এক্সপ্ল'ৰ কৰিম, চাই থাকক আজি পূৰা হেভি ব্লগ। এইফালে আছে আমাৰ হিতেশ দা, হিতেশ বাৰ এণ্ড চশমাটো ক'লা হ'লে বেছি ভাল আছিলে। स्वामी कैसे कैसे लोग रहते हैं यार यहाँ पर। सो गाइस আমাৰ অলমষ্ট ৰেডি চব। আমি ট্ৰেডিশ্যনেল ড্ৰেছ তিনিজন, বাকী চব বিটছ ভিউ। তো চাই থাকক। এতিয়া আমি ওলাই দিওঁ আৰু ত্ৰিবান্দ্ৰমৰ পৰা কন্যাকুমাৰীলৈকে। হেভি ব্লগ হ'ব, চাই থাকক ব্লগটো। যাত্ৰা আৰম্ভ। वीडियो अलाउ नहीं है। विवेकानंद रोड जेटी के चलेगा इधर रोड है, इधर से फर्स्ट विवेकानंद रोड। हाँ मैं अपन आपको लेके आपको फोटो देखिए। सो गाइस फाइनली আমি কন্যাকুমাৰীত লেণ্ডিং কৰিলোঁ, পূৰা কেৰেলিয়ান ড্ৰেছ কৰি। ইয়াত পূৰা চাইডে চাইডে মানে বিটছৰ দোকানবিলাক আছে, আপোনালোকে কাপোৰবিলাক কিনি ল'ব পাৰিব। মোৰ চশমা আছে, সি আৰু মোকে চশমা পিন্ধাই আকৌ, চশমাৰ ওপৰতে চশমা পিন্ধাই। চ' এতিয়া আমি টিকেট কাটিব আহিছোঁ বিবেকানন্দ ষ্টেচু। পাৰ পাৰ্চন 75। এইটো বট হ'ব, ফটোত উঠি তো দেখাই আছোঁ চাইডত। চ' টিকেট হৈ গ'ল পাৰ পাৰ্চন 75। এতিয়া গৈ আছোঁ, পূৰা নতুন এক্সপিৰিয়েঞ্চ, পূৰা আন্না হৈ আহিছোঁ। আন্না বোৱা আপোনাৰ সৰ্বানন্দ ছাৰক কৈ দিব পাৰিলে চাগে টিকেটটো ফ্ৰীয়ে হৈ গ'লে। চিনাকি নাই নহয়। চ' ফাইনেলি আকৌ সাগৰৰ পাৰত ধুনীয়া বতাহ আছে, চাউণ্ড কোৱালিটি বেয়া আহিব পাৰে। ৰীল এটা বনাব লাগিব আজি। গৰম ৰ'দ দিছে দেই, শুকান মাছ হৈ যাম আৰু কালি মানলৈকে যদি ঘূৰি থাকোঁ। কালি মানলৈকে এনেই ক'লা আমি।
পাই গ'লোঁ বিবেকানন্দ ৰক মেমৰিয়েল। চাওঁগে ইয়াত কি আছে। চ' ইয়াতে হৈছে 30 টকা পাৰ পাৰ্চন। আকৌ টিকেট কাটিব লাগিব। চেণ্ডেল খুলিব লগা হৈছে, যিটো গৰম। ভৰি পুৰি এতিয়া গলি যাব, পুৰা নহয় আৰু। গোন্ধ ওলাই গৈছে ভৰি পুৰা। কিবা পাৰি দিব লাগিছিল ন ইয়াতে। तू समझा? हाँ नहीं तू समझा नहीं। চ' গাইজ, এইটোৱে হৈছে স্বামী বিবেকানন্দ ৰক মেমৰিয়েল। আমি ইয়াৰ ভিতৰলৈকে সোমাই গ'লোঁ। ভিতৰত কেমেৰা আৰু ভিডিঅ'গ্ৰাফী নট এলাউড। গোটেই এৰিয়াটো প্ৰায় এটা শিলৰ ওপৰত বনোৱা হৈছে, যিটো শিলৰ ওপৰতেই স্বামী বিবেকানন্দই তেওঁ ধ্যান কৰি তেওঁৰ জীৱনৰ সৰ্বোচ্চ প্ৰাপ্ত হৈছিল। ৱাও চ' সেইটোৱে হৈছে স্বামী বিবেকানন্দ মেমৰিয়েল। এই জেগাডোখৰৰ সাৰমৰ্মটো এইটো হৈছে যে স্বামী বিবেকানন্দ তেওঁ ধ্যান কৰি য'ত মানে সৰ্বোচ্চ প্ৰাপ্ত হৈছিল, তো তাৰে ৰকটো মানে ইয়াৰ ভিতৰতে আছে। তো সেইটোৱে হৈছে স্বামী বিবেকানন্দ ৰক মেমৰিয়েল। চ' আহক আপোনালোকে। চ' গাইজ, আমি ইয়াৰ পৰা ওলাই দিম আৰু লাহে লাহে। বতাহটো মানে একদম গৰমটো নাই, কিন্তু ৰ'দটো যিটো লাগে গাত, সেই দুদিন পূৰা এনেই ক'লা মানুহ চেচ বৰবাদ। লাগি গৈছে বে, মজা। চ' গাইজ, এই এৰিয়াটো চাওক, এইটো চাইডৰ পৰা এনেকৈ পূৰা এইটো চুকলৈকে পূৰা মাজত মানে এইখিনি জেগা আছে। আমেজিং প্লেচ, মজা একদম। গোটেই মানুহে এনজয় কৰি আছে। চ' এই এৰিয়াটো হৈছে এই এৰিয়াটোক কোৱা হয় ত্ৰিবেণী সংগম, কিয়নো এই জেগাডোখৰতে ইণ্ডিয়ান অচিন, বে অফ বেংগল এণ্ড এৰেবিয়ান চিৰ মাজত কনফ্লুৱেঞ্চ হৈছে। তো সেইটোৱে হৈছে ত্ৰিবেণী সংগম, ছাউদাৰ্ণ মোষ্ট পাৰ্ট অফ ইণ্ডিয়া, কন্যাকুমাৰী। মই গোটেইখিনিৰ পিছত ভাল ডিটেইলছ ভিডিঅ' এটা বনাই দিম। গৰমত আধা মৰা হৈ গৈছে, এতিয়া নাৰিকল এটা খাব লাগিব। 50 টকা এটাত, 50 টকা। লেমন জুচ খালোঁ এবাৰ। কিমান ফটো হ'ল ইয়াৰ? চ' গাইছ, এতিয়া নাৰিকল পানী খাই আমি এটা মন্দিৰ আছে ইয়াত, তাত গৈ আছোঁ। চ' মন্দিৰৰ খুব ভাল লাগিলে। কন্যাকুমাৰী দেৱী আছিলে, ভাল লাগিছে। গাজৰা ল'ব লাগিব চবৰ কাৰণে, তাকে বিচাৰি আছোঁ ৰ'ব। গান্ধী আশ্ৰম মানে এখন পাৰ্ক টাইপ বনাইছে, বৰ বিশেষ একো নাই। আমি আৰু এনেই নগ'লোঁ আৰু ভিতৰত টাইমো নাই। তো এতিয়া গৈ আছোঁ আমি ছানছেট চাবলৈ। ইয়াৰ এটা স্পেচিয়েল প্লেচ আছে বুলি কৈছে, সেই প্লেচটোলৈকে গৈ আছোঁ, বলক।
So finally পাই গ'লো সানসেট ভিউ পইণ্ট আল্টিমেট লাগিছে দেই এইখিনি এইটো চাইড থাকিব লাগিব হিতেশ দা এইখিনিত অ' মাই গড আল্টিমেট লাগিছে আল্টিমেট চাই থাকক সানসেট পুৰা দেখাই আছোঁ Don't wanna overthink it, baby. It's just sweet. Your body, your mind. Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. So এতিয়া আৰু অকণমান টাইম আছে সানসেট মোটামুটি আধা ঘণ্টামান লাগিব চাগে টাইম হ'ল 5:50 ৰেডি পুৰা ৰেডি so guys max to max sunset But I don't wanna miss you, baby. So I stand up and speak my mind. Oh, baby, you give me ice and fire. You're chilling wind and rain. You're some kind of butterfly. Baby, you give me midnight. bye bye see you tomorrow so 6:30 সূৰ্য অস্ত গ'ল নাইচ এক্সপিৰিয়েঞ্চ ফৰ দ্য ফাৰ্ষ্ট টাইম মজা লাগিছে মজা চ' গাইজ এইটোৱে আছিলে আজিৰ ভিডিঅ' আমি কেৰেলাৰ থিৰুৱনন্তপুৰমৰ পৰা ডাইৰেক্ট কন্যাকুমাৰী আহিলোঁ ৰাতিপুৱাই আৰু কন্যাকুমাৰীত সেইখিনি মই দেখুৱালোৱেই চ' আমি বিবেকানন্দ মেমৰিয়েল আৰু আপোনাৰ সংগমটো আৰবিয়ান চি বে অফ বেংগল আৰু ইণ্ডিয়ান অ'চেন আৰু লাষ্টলি ফেমাছ ছানছেট ফ্ৰম কন্যাকুমাৰী এইটো দেখুৱালোঁ আই হোপ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে কিন্তু চাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আকৌ এটা নতুন এটা ভিডিঅ'ত টিল দেন টাটা বাই বাই